নমস্কাৰ। গণতন্ত্ৰ দিৱসৰ প্ৰাক মুহূৰ্তত ধৰ্মকান্ত নাথে যুগুতাই উলিওৱা এটি লিখনি মই মন বৰাই পাঠ কৰিবলৈ লৈছোঁ। আপোনালোকে আদৰি ল'ব বুলি আশা ৰাখিলোঁ। বিষয় ২৬ জানুৱাৰীৰ দিনা গণতন্ত্ৰ দিৱস। এই দিনটো গুৰুত্বপূৰ্ণ কিয়নো ভাৰতৰ সংবিধান এই দিনটোতে কাৰ্যকৰী হৈছিল। ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰত এখন সাৰ্বভৌম ৰাষ্ট্ৰ হৈ পৰিছিল। যদিও ভাৰতে ১৯৪৭ চনত ব্ৰিটিছ ৰাজৰ পৰা স্বাধীনতা লাভ কৰিছিল, ২৬ জানুৱাৰী দিনটোতহে ভাৰত এখন গণৰাজ্যত পৰিণত হৈছিল। ১৯৫০ চনৰ ২৬ জানুৱাৰীত কাৰ্যকৰী হোৱা ভাৰতীয় সংবিধান গ্ৰহণৰ স্মৃতিত প্ৰতি বছৰে ২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱস পালন কৰা হয়। এইবেলি ৭৪তম সংখ্যক গণতন্ত্ৰ দিৱস। প্ৰতি বছৰে ২৬ জানুৱাৰী দিনটো ৰাষ্ট্ৰীয় বন্ধ হিচাপে পালন কৰা হয়। এই দিনটোৰ মুখ্য আকৰ্ষণ হৈছে জন গণ মন অধিনায়ক জয় হে। ৰাষ্ট্ৰীয় সংগীত সকলোৱে পৰিৱেশন কৰাৰ লগতে পেৰেড, যি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ পৰা আৰম্ভ হৈ আৰু ইণ্ডিয়া গেটত সমাপ্ত হয়। প্ৰতি বছৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নতুন দিল্লীৰ লালকিল্লাত উত্তোলন কৰে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা, যাক ত্ৰিৰংগা পতাকা বুলি জনা যায়। ভাৰত স্বাধীন হোৱাৰ আগতেই ১৯৪৬ চনৰ ৯ ডিচেম্বৰত ভাৰতৰ গণ পৰিষদ গঠিত হয়। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত ভাৰতৰ গণ পৰিষদে এখন সংবিধান ৰচনাৰ কাম হাতত লয়। সংবিধান সভাই ডাক্তৰ ভীমৰাও আম্বেদকাৰৰ সভাপতিত্বত পণ্ডিত জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভ ভাই পেটেল, কে এম মুন্সী, ডক্টৰ হৰেন্দ্ৰ কুমাৰ চট্টোপাধ্যায় চৈয়দ হিচাপে লৈ সংবিধানৰ খচৰা প্ৰস্তুতিৰ বাবে এখন শক্তিশালী কমিটি গঠন কৰি দিয়ে। ডক্টৰ আম্বেদকাৰৰ নেতৃত্বত খচৰা প্ৰস্তুতি কমিটিয়ে ১৯৪৯ চনৰ ১৬ নৱেম্বৰত ভাৰতৰ সংবিধানৰ খচৰা দাখিল কৰে আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ই কাৰ্যকৰী হয়। ভাৰতৰ সংবিধানখন পৃথিৱীৰ ভিতৰতে এখন বৃহৎ সংবিধান। সংবিধানখন ৰচনা কৰাৰ সময়ত ইয়াত মুঠ ৩৯৫টা অনুবন্ধ, ৯টা অনুসূচী আৰু ২২টা অধ্যায় আছিল। পৰৱৰ্তী কালত বিভিন্ন সংশোধনীৰ মাধ্যমেৰে ইয়াৰ ভালেখিনি সালসলনি ঘটোৱা হৈছে। পুনৰবাৰ সকলোলৈকে গণতন্ত্ৰ দিৱসৰ শুভকামনা জনালোঁ। বন্দে মাতৰম। ধন্যবাদ।